আৰু বৰমাহত আমি এতিয়া যাব ওলাইছোঁ গণেশ মন্দিৰত প্ৰসাদ দিম দেহাৰ বাইদেউৰ কাৰণে। আৰু এয়া মন্দিৰতো দিছোঁ, আমাৰ ৰুমৰ মন্দিৰতো দিছোঁ। আৰু এয়া দেহা মই যাব ওলাইছোঁ। এয়া দেহাই গামোচা লৈ একদম ৰেডি, দেহাৰ বহুত ফূৰ্তি একদম। আৰু এয়া আমি দেখুৱাই আছোঁ না মামা, আৰু দেখুৱাই আছোঁ যায়। এয়া বৰমাই প্ৰসাদ নি আছে, আমিও যাই আছোঁ। আৰু মন্দিৰ যাই পাই দেখুৱাই আছোঁ। বৰমাই প্ৰসাদ দি আছে, মন্দিৰ আহি পালোঁ। এইটো গণেশ মন্দিৰ, এইটো আমাৰ ৰুমৰ কাষৰ গণেশ মন্দিৰ। দেহা মামা জেঠীমা প্ৰসাদৰ যোগাৰ কৰি আছে। এতিয়া আমাৰ দেহা মন্দিৰত অলপমান বহাই দিছোঁ। এতিয়া আমি মন্দিৰৰ পৰা আহি পালোঁ, পাই পিনে এয়া কি বনাইছে চাব আহিলোঁ, কি হৈছে। আৰু এয়া দাদাই বনাই আছে, এয়া চব্জি বনাই আছে, দালি, ভাজি, মিক্স ভাজি, মাংস আৰু চালাড, এয়ে বাৰু। আৰু পাছতো ভালকৈ দেখুৱাম। দাদাৰ বহুত কষ্ট হৈছে, কি কৰিব উপায় নাই। দাদাই বনাম বুলি কৰে, সেইকাৰণে দাদাকে বনাব দিলোঁ। আৰু এইটো তৰালি, আৰু এইটো মইনা। তৰালি মোবাইল চাই আছে বাৰু। আৰু ইয়াত সকলোৱে বহি আছে, যোগাৰ কৰি আছে। আৰু এইখিনি হৈছে ছাগলীৰ মাংস, এয়া বৰমাই ধুই পিনে তাত ঢাকি থৈ দিছে। আৰু এইটো দেহা মন্দিৰৰ পৰা আহিলে ভাগৰ লাগিছে, অকণমান আইতাকৰ লগত খেলিছে। আৰু এতিয়া আহি পালে আমাৰ বৌহঁতৰ লগত কিমান যে দেহাৰ একদম ফূৰ্তি চাওকচোন। মই চব কাম বন বাদে তাইক লৈ থাকব ভাল হৈছিল। মোৰ এইকেইদিন চলি থাকি থাকলে কামখিনি মাকে কৰিলে হয়। আমি এই বেনাৰখন যে বনাই আনিছোঁ, দেহাৰ একদম জন্মৰ পৰা মানে ফটো দিয়া আছে। আৰু বহুত ভাল লাগিছে, দাদা এজনে বনাই দিছে। আৰু আপোনালোকক লাগিলেও এনেকৈ কমেণ্ট কৰিব, বনাই দিব দাদাই। আৰু ইয়াতে ডেক'ৰেশ্যন কৰি আছে, ইয়াতে কেক কাটিম আমি সকলোৱে মিলি। আৰু এইটো দাদাই বনাই দিছে বাৰু। আৰু কাৰোবাক লাগিলে ক'ব। আৰু দাদা আৰু মন্দিৰ দা ইয়াত ভাত বনাই আছে। মন্দিৰ দাৰ বহুত কষ্ট হৈছে, উপায় নাই। ইমান গৰমতে যি ইমান ডাঙৰ হেল্প এটা কৰি দিছে। তেওঁৱে বনাম বুলি ক'লে, সেইকাৰণে আৰু এতিয়া আমি দেহাৰ বাইদেউৰ কেক কাটিব লৈছোঁ সকলোৱে মিলি। আৰু দেহাৰ যে কেনেকৈ 1 বছৰ হ'ল গমকে নাপালোঁ। সঁচাকৈ সিদিনা জন্ম হৈছিলে, আজি 1 বছৰ হ'লেই। সঁচাকৈ দুখো লাগিছে, লাহে লাহে এনেকৈ তাই ডাঙৰ হৈ যাব। আৰু সকলোৱে দেহাক আশীৰ্বাদ কৰিব, তাই যাতে এজন সৎ মানুহ হ'ব পাৰে আৰু ভালে কুশলে থাকে, সেইখিনিয়ে মই বিচাৰোঁ। আৰু বহুত সপোন আছে দেহাক লৈ, আমি যাতে তাইৰ ভাল মানুহ এজনী বনাব পাৰোঁ, সেইখিনিয়ে আমাৰ আশা। আৰু এতিয়া সকলোকে অকণমান কেক খুৱাই দিছোঁ। আৰু আজি বাৰ্থডে চেলিব্ৰেশ্যন এনেকৈ কৰিলোঁ বাৰু। আজি মাংস কি মাম কি দেহা। আৰু এইফালে দাদাই দালি আৰু এতিয়া সকলোকে ভাত দিয়া আৰম্ভ কৰিছে বাৰু। আৰু এই মাহীহঁত বৌহঁতে খালে বাৰু, সিহঁতক দিছে। বহুত দেৰি হৈছে, 2টা বাজি গ'ল। আৰু দেহাৰ বাৰ্থডে কেক কাটোতে বহুত দেৰি হৈ গ'ল। এয়া বাৰু সকলোকে দিছে। বাপৰে কেনে আহিছি, মজা আহিছে। তুমিয়ে বনাইছ? তুমিয়ে বনাইছ? তুমি বনাইছ? মই বনাইছোঁ। বেয়া হৈছে এখন মনোজে বনাইছে। মোৰখন ভাল হৈছে, এখন মই পনীৰখন কিহেদি বনাইছা কোৱাচোন? বিলাহী, মটৰ আৰু আলু দিয়াই নাই। আলু দিছি বোলে। মই আলু দে শুনো মাছ আৰু ক'ৰ পৰা আহি বল্লি মাছ, ঘৰৰ মাছ, পুখুৰীৰ মাছ। আৰু কি সুধি থাক? আৰু ৰান্ধব
আৰু এতিয়া বহুতে যাবলৈ ওলালে আমি অলপমান থ'বলৈ আহিলোঁ একেলগে আৰু এইটো হৈছে মোৰ দাদাও ৰাতি আহিলে দেৰি হ'ল কাম আছিল সেইটো কাৰণে এয়া দেহাই মানে মামীয়েকৰ লগত কথা পাতি আছে ইহঁতৰ মঞ্জু বাইদেউ য'ত মাটি কিনিছে যাৰ সিহঁতৰ হেৰি আছিল